নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি টাউনলৈ যাবলৈ ওলাইছোঁ। টাউনত ভিডিঅ' কৰাটো ইমান সম্ভৱ নহয়, আৰু এতিয়া যিহেতু কৰোণা ছিজন হৈ আছে, চ' মাস্কখন লগাই ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। মাক ক'লোঁ আৰু এতিয়া যাওঁ। তাত বিশেষ একো নকৰোঁ, ডাইৰেক্ট যাম অফিচলৈ গৈ যিহেতু ব্ৰইলাৰখিনি কাহ হৈছে, সেইটো কাৰণে কাহৰ দৰৱ আনিব লাগিব। চ' এতিয়ালৈ বাই বাই। আজি ৰ'দটো বহুত চোকা ন, দেখিছে পূৰা একদম তালু খাওঁ অৱস্থা। আমি এতিয়া তিলৈজান পাইছোঁহি, আৰু এই ল'ৰাজনক দেখিছে নহয় গাড়ীখনত কেনেকৈ হাতখন দি গৈছে। মই এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ যাতে আপোনালোকে এনেকুৱা ভুল কাম নকৰে। আৰু যিহেতু ৰাস্তাৰ কাষতে মোৰ লগৰজনী ঘৰ, চ' ভাবিলোঁ যে এপাক সোমাই যাওঁ বুলি। আৰু বহুত দিনৰ মূৰত যিহেতু তাক লগ পাইছোঁ, চ' ভিডিঅ' বনাব অলপ বেয়াও লাগিলে, চ' ভিডিঅ'টো অলপ ভঙা চিঙা হ'ব পাৰে। মই এতিয়া কেঁকুৰিত আছোঁ। কেঁকুৰিত মানে মোৰ ফ্ৰেণ্ডৰ ঘৰ হয়। আমি আগতে হোষ্টেলত একেলগত থকা, মানে মই ভাবিছিলোঁ লগ পাম নে নেপাম বুলি। ই একেলগে অৰুণাচল ইউনিভাৰ্চিটিত পঢ়ি আছে। মোক এতিয়া আচাৰ দিব লৈছে এইজনী, পূৰা আচাৰ ডবল লাজ কৰে এইজনী, আৰু কান্দুৰিও আছে মানে বেছি কিবা কিবি ক'লে কান্দিয়ে দিব। দেখিলে কেনেকুৱা লাজ কৰিছে। আৰু এইটো আচাৰ ইয়াৰ পৰা মোক অলপ ভৰাই দিছে। এইখিনি কি যে বেলফৰি ন? অঁ, এইখিনি বেলফৰি আচাৰ আৰু নগাটেঙা আচাৰ দিবলৈ লৈছে। নগাটেঙা আচাৰ থৈ দিছে। ক'ত সোমাইছে? আৰু এইটো পূজা ৰুম হয়, ইয়াত পূজাই থাকে। আৰু এইখিনি কাপোৰ ইয়াত জাপি থৈ দিছে, যিহেতু তাই ঘৰত নাথাকে। আৰু এইটো পূজা কৰা ঘৰ হয়, পূজা কৰা ঘৰ। ইয়াত মানে ৰাতিপুৱা গধূলি পূজা কৰে। আৰু চাওঁচোন কি কৰি আছে এজনী। এইবোৰ শৰাই ঢকা হয়, আৰু তাই নিজে কৰা হয়, নিজে হাতেৰে কৰে। মোৰ তেনেকুৱা অৱশ্যে একো টেলেণ্ট নাই, আৰু শিকিব চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ নহ'লগৈ আৰু। আৰু এইখন টেবুলত পৰা হয়, টেবুলত মানে টি টেবুলত পৰা। ধুনীয়া লাগিছে ন? দেখিছে কেমেৰা কৰিলে লাজ কৰে, একদম ক'বই নালাগে। আৰু এইখিনিৰ ভিতৰত, এই তিনিখনৰ ভিতৰত মোক চিলেক্ট কৰিব দিছে, মানে মোৰ কোনখন ভাল লাগিছে বুলি। আৰু এইখন মোৰ পচন্দ হৈছে। আৰু এইজনী মাও অলপ চলপ লাজ কৰিছে। বহুত দেৰি হৈ গ'ল, এতিয়া মই ঘৰ যাব লাগিব। ফাৰ্মৰ পৰা আহি পালোহি, আৰু আহি পাই পিনে গা চা ধুই ল'লোঁ। এয়া চুলি পূৰা তিতাই হৈ আছে, ভালকৈ নাই শুকোৱা। মই মৰাণৰ পৰা কি আনিলোঁ, লোকে যায় বজাৰ কৰিবলৈ, কাপোৰ আনিবলৈ বা নিজৰ কিবা বস্তু আনিবলৈ, কিন্তু মই গৈছিলোঁ টিটিবৰ লগত ব্ৰইলাৰ মেডিচিন আনিবলৈ। যিহেতু এইকেইটা আনিবই গৈছিলোঁ, আৰু বেলেগ বিশেষ নাই। গাইজ আজি এইটো খাওঁ, মায়ে গতি লগাব। মা আজৰি হ'ল, এতিয়া মায়ে সিজাই বৈ এতিয়া খাবলৈ লৈছোঁ। এতিয়া ৰাতি 9:45 হ'ল। এয়া দেখিছে পূৰা মজাকৈ বনাই দিছে। এতিয়া খাব লাগিব। 3টা বহি লৈছোঁ, দেখিছে, আৰু মই পূৰা মাজত বহি লৈছোঁ আৰু খাওঁ। ভাত চাত খাই মেলি হ'ল, কাঁহী চাহি চপালোঁ। আজিলৈ বাই বাই। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে পাৰিলে শ্বেয়াৰো কৰি দিব। থেংক ইউ।